আপোনালোক বহুতেই পেপাৰ প্লেট মেকিং মেচিনৰ ইনকুৱাৰী কৰি থাকে বা নতুন ব্যৱসায় এটা আৰম্ভণি কৰাৰ কথা ভাবি আছিলে তেতিয়াহ'লে মই আপোনালোকক এইটো ডাবল ডাই এটা সেমি অটোমেটিক মেচিন হয় এইটো মই দেখাব বিচাৰিছোঁ এই মেচিনটো দুটা ডাই লগাব পৰাকৈ আহে এইটো এটা ডাই লগাব পাৰে ইয়াতে এটা ডাই লগাব পাৰে আৰু এই দুটা ডাই আপুনি বেলেগ বেলেগ সাইজৰ লগাব পাৰে তো গতিকে আপুনি একেলগে দুটা বেলেগ বেলেগ সাইজৰ ডিশ আপুনি এই মেচিনটোৰ জৰিয়তে বনাব পাৰে আৰু এই মেচিনটোত আমি যিটো মটৰ দিওঁ সেই মটৰটো হৈছে গডৰেজ কোম্পানীৰ এটা ভাল কোৱালিটিৰ মটৰ সেই মটৰটোৰ কোম্পানী ৱাৰেণ্টি থাকে গতিকে তাত ইন ফিউচাৰ যদি কিবা প্ৰব্লেমছ আহেও তেতিয়া আপুনি আপোনাৰ ডিষ্ট্ৰিক্টত যি গডৰেজৰ ছাৰ্ভিচ চেণ্টাৰ আছে সেই চেণ্টাৰত গৈ আপোনাৰ সেইটো ৰিপেয়াৰ কৰি ল'ব পাৰে তাৰ লগত আহিব এইটো এটা হাইড্ৰলিক অইল চেম্বাৰ ইয়াতে আপোনাৰ সেই হাইড্ৰলিক অইল ভৰোৱা হয় আৰু সেই হাইড্ৰলিক অইলটোৱে আপোনাৰ সেই ডাইটো উঠা নমা কৰাৰ যি প্ৰচেছ সেইটোত হেল্প কৰে আৰু লগত থাকে সেইটো এটা পেনেল তো টোটেলি 4টা পাৰ্টত মেচিনটো আহে আৰু সেই মেচিনটো আপোনাৰ ঘৰলৈ আমি এনেকৈ পেকিং কৰি পঠাই দিম আৰু তাৰ পাছত মেচিনটো যেতিয়া আপোনাৰ ঘৰ পাব তেতিয়া আমাৰ অফিচৰ এজন টেকনিচিয়ান আপোনাৰ ঘৰত গৈ সেই মেচিনটো ইনষ্টল কৰিব লগতে তাৰ যি ট্ৰেইনিং কেনেকৈ আপুনি ডাইটো লগাব কেনেকৈ সলাব কেনেকৈ তাত প্লেট বনাব সেই গোটেই বস্তুখিনি ট্ৰেইনিঙত ইনক্লুড থাকিব সেইখিনিও আপোনাক শিকাই দিব আৰু লগতে সেই ট্ৰেইনিঙৰ অন্তত এখন ট্ৰেইনিং চাৰ্টিফিকেট আপুনি লাভ কৰিব যিখন ট্ৰেইনিং চাৰ্টিফিকেট লৈ আপুনি ইন ফিউচাৰত আপোনাৰ ব্যৱসায়টোত লোন বা আপুনি গভৰ্ণমেণ্টৰ কিছুমান সুবিধা যদি ল'ব বিচাৰে তো সেইখিনিত আপুনি সেইখন এজ এ প্ৰুফ আপুনি ছাবমিট কৰিব পাৰে আৰু আপুনি যদি ব্যৱসায়টো ষ্টাৰ্ট কৰিবৰ কাৰণে গভৰ্ণমেণ্টৰ কিবা লোন বা বেংকৰ কিছুমান স্কিমত লোন ল'ব বিচাৰে তেতিয়াহ'লে তাৰ কাৰণে যিখিনি নথিপত্ৰ বা প্ৰজেক্ট ৰিপৰ্ট বা এষ্টিমেট লাগে সেইখিনিও আপুনি আমাক জনাব পাৰে সেইখিনি বনাই দিয়াটো আমি আপোনাক হেল্প কৰিম স্ক্ৰীনত আহি থকা ফোন নম্বৰ যোগাযোগ কৰি ইয়াৰ আৰু অধিক তথ্য আপুনি লাভ কৰিব পাৰে আৰু লগতে যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা নতুন নতুন আপডেটবোৰ পাই থাকিবলৈ ধন্যবাদ